हेलो एभरिवान, আজি মই বনাব লৈছো কঁঠালৰ মালপোৱা। তাৰ বাবে মই কঁঠাল প্ৰায় 12 ফুটামান লৈছো। কঁঠালৰ গুটিখিনি এৰুৱাই মই এনেদৰে লৈ লৈছো। প্ৰয়োজন অনুসৰি দিম আটা, আৰু একেবাৰে কম পৰিমাণে দিছো চেনি। যেহেতু কঁঠালখিনি মিঠা হয় সেইবাবে মই চেনিটো একেবাৰে কম পৰিমাণে দিছো। এতিয়া ইয়াত মই দি দিম একেবাৰে কম পৰিমাণে পানী। এতিয়া এইখিনি এটা মই মিক্সাৰ জাৰত দিম আৰু ভালদৰে গুটিখিনি মিক্স কৰি লম। এতিয়া মই এখন কেৰাহীত ৰিফাইন তেল দি দিছো। তেলখিনি বহুত বেছি গৰম হ'ব নালাগে। তেলখিনি অলপ গৰম হৈ আহিছে। এতিয়া মই ইয়াত দি দিম মই একেবাৰে বেকিং পাউডাৰ ইউজ কৰা নাই। দেখিছে ইমান ধুনীয়াকৈ ফুলি আহিছে আৰু খাবলৈ বহুত টেষ্টি হয়।